হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাবলৈ ওলাইছোঁ যে অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস কেঞ্চাৰ ৰোগত ভুগি আছে। বৰ্তমান তেওঁ ICU ভৰ্তি হৈছে। সেয়েহে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে তেওঁক অলপ হ'লেও সহায় কৰিব পাৰে। আমাৰ অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস যাতে অতি সোনকালে সুস্থ হৈ আমাৰ টিভি জগতলৈ ঘূৰি আহে তাকে কামনা কৰিছোঁ। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। চেংখুন লাহিকৈ দেহাতি বেকাকৈ হাঁহি তোকে দেখা পাই কবলে মন যায় নুকুৱা কথাটি। চেংখুন লাহিকৈ দেহাতি বেকাকৈ হাঁহি তোকে দেখা পাই কবলে মন যায় নুকুৱা কথাটি। চাইনো তোক হেঁপাহ বয়সত ভনীৰে সমান কিয়